হায়দৰাবাদ আৰু ৰাজস্থানৰ মাজত যি IPLৰ ছেমিফাইনেল মেটছখন হৈছিলে, হায়দৰাবাদে ৩৬ চনত আজি ৰাজস্থান ৰয়েলছক হৰুৱাই দিলে। ইয়াৰ লগে লগে হায়দৰাবাদ ফাইনেলত প্ৰৱেশ কৰিলে। KKRৰ লগত ফাইনেল খেলখন ২৬ তাৰিখে আছে। হায়দৰাবাদে প্ৰথম বেটিং কৰি ১৭৫ ৰান কৰিছিলে। ৭৪ ৰানৰ টাৰ্গেট দিছিলে হায়দৰাবাদে। ইমান ডাঙৰ এটা টাৰ্গেট দিয়াও নাছিলে। তথাপিতো RR হাৰি গ'ল আজি হায়দৰাবাদৰ হাতত ৩৬ ৰানত। হায়দৰাবাদৰ যদি বেটিং লাইনটো যদি চোৱা হয়, ত্ৰিবেশিতে ২৮টা বলত 34, অভিষেক শৰ্মাৰ 5টা বলত 12, ত্ৰিপাঠীয়ে বৰ ধুনীয়া ইনিংছ খেলে, 15টা বলত 37 মাৰে। মাৰ্কৰম ভাল খেলিব নোৱাৰিলে আজি, 2টা বলত 1 ৰান কৰিলে। ক্লাছন ভাল খেলিলে আজি, 34 বলত 50 ৰান মাৰি খেলখন বহুত আগবঢ়াই দিয়ে। নীতিশ ৰেড্ডী 10টা বলত 5, আব্দুলে 0 মাৰিলে। ছাব্বিছ আহমেদ 18টা বলত 18, কামিন্সে ভাল নেখেলিলে আজি। ৰাজস্থান ৰয়েলছৰ বলিং লাইনটো যদি চোৱা হয়, বল্টে বৰ ধুনীয়া বলিং কৰে, 3টা উইকেট পায় 4 অভাৰত। অশ্বিনে উইকেট নাপালে। সন্দীপ শৰ্মাই 2টা পায়, আবেশ খানে 2টা পায়। আজি চাহেলেও উইকেট নাপালে আজি। ৰাজস্থানৰ বেটিং ইমান ঠিক নকৰিলে আজি প্লেয়াৰখিনিয়ে। হায়দৰাবাদৰ বলাৰৰ আগত কোনো এটা প্লেয়াৰে টিকিবই নোৱাৰিলে আজি। ইমান ডাঙৰ এটা স্ক'ৰ দিয়াও নাছিলে, তথাপিও আজি ৩৬ ৰানত হায়দৰাবাদৰ আগত পৰাস্ত হৈ গ'ল। শেষৰ মুহূৰ্তলৈকে ধূপ জ্বলে ৰাজস্থান ৰয়েলছৰ, অলপ যুঁজিছিলে, তথাপিও হাৰি গ'ল। যদি বেটিং লাইনটো যদি চোৱা হয় ৰাজস্থান ৰয়েলছৰ, জয়ছোৱালে বৰ ধুনীয়া এটা ইনিংছ খেলে, 21টা বলত 42, বাকীকেইটা প্লেয়াৰ ইমান ঠিক নেখেলিলে। ধূপ জুৱেলে 35টা বলত 54 মাৰে, বাকীকেইটাই খেলিবই নোৱাৰিলে বুলি ক'ব পাৰি। ৰিয়ান পৰাগৰ, সঞ্জু চেমছাঙে যদি ভাল খেলিলেহেঁতেন আজি ৰাজস্থান ৰয়েলছ জিকিল হয়। আজি হায়দৰাবাদৰ বলিং বৰ ধুনীয়া কৰে, ছাব্বিছ আহমেদে বৰ ধুনীয়া এটা বলিং কৰে, 3টা উইকেট পায়। অভিষেক শৰ্মাৰ 1টা উইকেট পায়। বলিং বৰ ধুনীয়া কৰে। ইয়াৰ লগে লগে প্লেয়াৰ অফ দ্য মেটছ পায় ছাব্বিছ আহমেদে। ইয়াৰ লগে লগে ফাইনেল মেটছখন KKR আৰু হায়দৰাবাদৰ মাজত হ'ব ২৬ তাৰিখে। বৰ ধুনীয়া এখন মেটছ হ'ব, দেখিবলৈ পাম বুলি আশা কৰিলোঁ। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।